এতিয়াৰ পৰা মোটামুটি 1 ঘণ্টামান আগতে খবৰ পাইছিলোঁ যে আমাৰ কাৱৈমাৰী পহৰা চকীৰ এলেকাধীন মাগুৰমাৰী গাঁৱত এটা ইনচিডেণ্ট এটা হৈছে আৰু তাৰপিছত আমি দৌৰাদৌৰিকৈ গ'লোঁ। পিছত সাক্ষীবাদীৰ পৰা গম পালোঁ যে খুৰাই ভতিজাৰ মানে ঘৈণীয়েকৰ লগত অলপ অবৈধ প্ৰেম আছিল আৰু ভতিজাটো ইয়াত আছিল, কেৰেলাত আছিল। তে ভতিজা কেৰেলাৰ পৰা যোৱাকালি আহিছে। ভতিজাৰ মাইকী মানুহজনীক খুৰাই আজি কেইদিন ধৰি মানে ভাল পোৱাৰ কৰি প্ৰলোভন দি লৈ গৈছে। লৈ যোৱাৰ পিছত মাইকী মানুহজনীয়ে নিজৰ ইচ্ছামতেই গৈছে, তাৰ কাৰণ বস্তু বাহানি লৈ গৈছে দেখা পাইছোঁ। সাক্ষীবাদীয়ে কৈছে কিছুমান বস্তু বাহানি লৈও গৈছে, মানে অবৈধ প্ৰেম আছিল আৰু কি খুৰাৰ লগত। হয় হয়, অবৈধ প্ৰেমৰ কাৰণে গৈছিলোঁ। আৰু খুৰাৰ ইয়াতে আঘাত হৈছে 2জন, মানে সেই মাইকী মানুহজনী আৰু খুৰা সংকটজনক অৱস্থা। আমি প্ৰথমতে কাৱৈমাৰীত আনিলোঁ, কাৱৈমাৰীৰ পৰা লগে লগে আকৌ ৰেফাৰ দিছে নগাঁৱলৈ। নামটো কি আছিলে? খুৰাৰ নাম আছিল তালিব হুছেইন আসামিজনৰ নাম আৰু বাহাৰুল ইছলাম। ইছলামে ঘপি আহিছে হয়, বাহাৰুল ইছলাম। আৰু পত্নীগৰাকীৰ নাম কি আছিল? পত্নীগৰাকীৰ নাম সাবিনা খাতুন। আপুনি বাহাৰুল আটক কৰিছে নেকি? কৰিব পৰা নাই। এতিয়া আমি পথাৰত হৈছে ঘটনাটো। আমি পথাৰত বিচাৰি আহিলোঁ, বহুত বিচাৰিছোঁ আৰু ইতিমধ্যে চ'ৰ্চ লগালোঁ আৰু সোনকালে কাৰায়ত্ব কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। থেংক ইউ ছাৰ।